লাস্টার বীরত্বর বাদী, লাস্টার ঐকান্তিক কটের প্রতিষ্ঠার বাদী, লাস্টার দেশৰ প্ৰতি থকা ভাল পোৱাৰ বাবে অসমীয়াৰ জগতত এটি সুকীয়া জাতি হিচাপে নিজক প্ৰতিপন্ন কৰিবলৈ মুখ দাঙি উঠিছে। বিদেশী সতৰ্কলাচিতে হেনদানেৰে অসমৰ চৌসীমাৰ পৰা পাছ কৰি দিলে দেশৰ গোসানী সন্তুষ্ট হ'ল। আজি লাচিত নাই, আছে লাস্টার ছানে। লাচিতৰ স্থানেকিৰে অসমীয়া পৃথিৱীৰ ভিতৰত শক্তিশালী ৰূপে গঢ়ি তুলিব। জয় মহাবীৰ লাচিত।